হে গাইছ আজি এটা বস্তু বনাম মানে কি বস্তু এই আমাৰ যে লাৰু যে খাং গুড়া লাৰু সেই গুড়া লাৰুটো বনাম আজি মানে আমাৰ এই বৰদেউতাৰ ঘৰত আছোঁ বৰ্তমান আৰু বাবুৰ জন্মদিন আছে সোমবাৰে তো আজি শুক্ৰবাৰ আজি মানে গুড়া লাৰু বনাম মানে বনাই আছোঁ এতিয়া তো ভাবিলোঁ ভিডিঅ'টো বনাই দিম বুলি তো বলক আৰু এই হ'ল কুৰমিঠে পাগাই আছে বঢ়িয়াকৈ জুইত এয়া জুই উঠি আছে এই গুড়া এতিয়া গৰম কৰিম এতিয়া এই এতে গেছত গৰম কৰিম গেছত মানে গুড়া বানাৰ আগতে মানে কি কওঁ এই লাৰু বানাৰ আগতে মানে এই গুড়াখিনি গৰম কৰি ল'ব লাগিব আগতে তো এইখিনি মানে এতিয়া গৰম কৰিম মই সেই গুড়া দিছি তাতে এইখিনি এনেকৈ বঢ়িয়াকৈ অলপ গৰম হোৱাৰ পিছত তেতিয়ানে মানে চবখিনি দিয়াৰ পিছত তেতিয়াহে লাৰুটো টান হ'ব বেছিকৈ যেতিয়া টান হ'ব তেতিয়ানে মানে খাবা মানে ভাল লাগব আৰু দাই চাইতে কাটি কিনে এনে খাই হেৰি দিলা সেয়া তাতে সেই তিল আৰু ইলাচি দিলা আৰু এনেকৈ অলপ তাৰমানে লৰাই থাকিম আৰু গুড়াখিনি এনেকৈ লৰাই থাকিম খন্তিখিনি দি যেতিয়া গৰম হয় তেতিয়া লৈ যাম আৰু এনেকৈ গৰম হোৱাৰ পিছত এনেকৈ ডালাখনত দিলোঁ মানে দিলা আৰু দিয়াৰ পিছত এতিয়া এতিয়া কি দিছা তিল নিমখ কালজিৰা আৰু ঘিউ তাৰপিছত নিমখ এইটো বৰ্মা এইটো বাবুৰ আইতিয়াক এইটো আইতাই হ'ব ন নহয় এইটো ককা বাবুৰ ককাটো এইটো আইতা মই মামা মাহী আছে ৰ এইটো কি হ'ব কি হ'ব এইটো মামা হ'ব মাহী ক'ত গেলি বাবুৰ মাহী ক'ত এইটো বাবুৰ মাহী আহি আছে কি ক'ব লাগে এইটো বোট বুলি ক'ব লাগে ন এইটো বোট আৰু এনেকৈ চব মানে এই নিমখ তাৰপিছত কালজিৰা ইলাচি এইগিলা চব মিক্স কৰি দিয়াৰ পিছত এতিয়া এনেকৈ গুৰ মিঠৈ দিয়াৰ পিছত এনেকৈ চবখিনি যেতিয়া মিক্স হ'ব তেতিয়া আৰু এই মানে এনেকৈ বানাই থাকিব লাগিব লাৰুটো আৰু গোটেইখিনি মিক্স হোৱাৰ পিছত এনেকুৱা এটা বেলেগ কালাৰ এটা আহি যায় এনেকৈ হৈ যাব তাৰপিছত এনেকৈ মানে হাত দুখানে দুখন হাতে দি পাৰা এখন হাতে দি পাৰা বঢ়িয়াকৈ লাৰু বনাই থাক আৰু ঘূৰাই থাক লাৰু থাক টিপি থাক মানে লাৰু এটা টিপি মানে লাৰু হৈ থাকিব আৰু এনেকৈ বনাই থাক আৰু लगे रहो আৰু পিছত এনেকৈ টিপি হাতেদি টিপি এনেকৈ লাৰুটো হৈ গ'ল এতিয়া খাব লাগে লাৰুটো আৰু এনেকৈ আমি লাৰু বনাই থাকোঁতে বাবুই মানে মাহীয়েকে ফোন কৰে আৰু বাবু কি কৰা ক'ত গেলি চাইফালে চা আৰু এতিয়া গোটেইকেইটাই আমি চাহ খাম চাহ দিছি বিস্কুট আৰু ভুজিয়া এই গোটেইকেইটাই আমি চাহ খাম আৰু এতিয়া আমি গোটেইকেইটা মামীয়েকে মানে বাবুৰ মামীয়েকে মানে গোটেইকেইটা লাৰু বনাইছিলোঁ আইতাক ককাক এইগিলা মানে গেল চব এতিয়া আমি বাবুৰ মামীয়েকে লাৰু বনাই আছোঁ লাগব আৰু এতিয়া লাৰু বনা হ'ল এই ৰূপমীয়া কাটা বনালা সেই মিনি লাৰু কি কৰি আছ লাৰু কি কৰি মই তো পইচা চিৰ লাৰু প্ৰথমতে বানা কাটা না কাটা টান হ'ব কিন্তু কাটা টান হ'ব কিমান লাৰু বনাম আৰু কিমান কষ্ট কৰে মানে কষ্ট কৰাংতে আমাক এনেকৈ ভাত দিলে আৰু কণী চণী আলু ভাজি চালাদ দি বঢ়িয়াকৈ ভাত দিছে এতিয়া খাবলৈ ভাত দিছি এতিয়া ভাত খাম
আৰু এয়া হ'ল পিছদিনা মানে সেই যোৱাকালি আমি 4টা 500টা লাৰু বনাইছিলোঁ, কিন্তু সিমানখিনি লাৰু নহ'ব, তো পিছদিনাখনে এনেকৈ বনাই আছোঁ গোটেইকেইটাই। আৰু বৰমাই সিহঁতে বঢ়িয়াকৈ আলু চালু এনেকৈ কুটি আছে, আৰু এনেকৈ আমি বাকী গোটেইকেইটাই এনেকৈ লাৰু বনাম। আৰু সিহঁতে গোটেইখিনি এনেকৈ মিক্স কৰিছে। আৰু এই হ'ল এই জালুকৰ গুড়া আৰু সেই তিল। আৰু আমি এই 2 দিনত মানে সেই বনাইছোঁ 184টা মানে 184 গান্দা লাৰু বনাইছোঁ। আৰু গান্দা হিচাপটো এক গান্দাত 4টা কৰি কিমান হৈছে আপোনালোকে হিচাপ কৰি মোক কমেণ্ট কৰি জনাব। তাকে আপোনালোকে সকলোৱে খাই পাইছে গুড়াৰ লাড়ু। আৰু গুড়াৰ লাড়ুটো মানে যেতিয়া মানে ল'ৰা জন্ম পায়, তাৰপিছত মানে কি হয়, ল'ৰাটোৰ যেতিয়া জন্মদিন বা ভাতমুখত দিয়া হয়, তেতিয়া মানে গুড়াৰ লাড়ু দি নাম ধৰে। সি মই বৰমাহঁতৰ ঘৰত আছোঁ, বৰমাহঁতৰ বাইদেউৰ বাবুটোৰ মানে জন্মদিন আছে সোমবাৰে, আজি শুক্ৰবাৰ। তো গুড়াৰ নাম মানে লাড়ু নাম ধৰাব, গুড়াৰ নাম লাড়ুৰ নাম। তো এতিয়া লাড়ু বনাইছে। আৰু লাড়ু বনোৱাটো মানে আজিকালি বহুতে নোহোৱা হৈ গৈছে, এই গুড়াৰ লাড়ুনো খাই এনেকুৱা ধৰণৰ হৈছে। তো মানে কি, এইটো আমাৰ যিটো গুড়া লাড়ুটো, এইটো আমাৰ সমাজৰ পৰা লাহে লাহে নাইকিয়া হৈ যাই আছে। আৰু কিছুমান ঠাইত আছে গুড়াৰ লাড়ু বুলি ক'লে মানে বহুতে ভাল পায়, কিছুমানে ভাল নাপায়। কিন্তু মানে যিটো আমাৰ এটা সংস্কৃতি বুলি কয়, মানে ধৰক এটা আমাৰ আগৰ পৰা চলি অহা এটা সংস্কৃতি, যে ল'ৰা এটা জন্ম পালে গুড়া লাড়ু দি নাম ধৰা হ'বই। সেনেকুৱা ধৰণৰ মানে কি, আজিকালি সেইটো বস্তুটো নোহোৱা হৈ যাই আছে। আৰু কি ক'ম বাৰু, বেলেগ নাই আৰু, আপোনালোকে জানেই কি হয় কি নহয়।